আৰম্ভ কৰোঁ তো আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ব হুইচ ষ্টেট টপড দ্য গভৰ্ণমেণ্টছ প্ৰাইমাৰী এডুকেশ্যন ডেভেলপমেণ্ট ইণ্ডেক্স চৰকাৰৰ যিটো প্ৰাইমাৰী এডুকেশ্যন ডেভেলপমেণ্ট ইণ্ডেক্স আছে তাতে কোনখন ৰাজ্য টপত আছে 1 নম্বৰ স্থানত আছে সেইখন হৈছে কেৰালা 2 নম্বৰটো হৈছে হোৱাট ইজ ইডিআই ইডিআই মানে কি ইডিআইৰ ফুল ফৰ্ম হৈছে অলৰেডি আগৰ প্ৰশ্নটোৰ লগত জড়িত প্ৰশ্ন এইটো এডুকেশ্যন ডেভেলপমেণ্ট ইণ্ডেক্স ইয়াৰ পিছৰটো অন হোৱাট ডে নেশ্যনেল কনজিউমাৰ ৰাইটছ ডে ইজ অবজাৰ্ভড নেশ্যনেল কনজিউমাৰ ৰাইট ডে এইটো কোন তাৰিখত অবজাৰ্ভ কৰা হয় ডিচেম্বৰ 24 যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ডেবিলাক যথেষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিব তাতে এটা ভিডিঅ' পাব সকলোবোৰ ইম্পৰ্টেণ্ট ডেটৰ উল্লেখ আছে তাতে ইয়াৰ পিছৰটো চাব হু ৱাজ দ্য বেটছমেন পুট অন দ্য টপ ইন ৰিচেণ্ট ৰিলায়েন্স ICC টেষ্ট ৰেংকিং তো ৰিলায়েন্সৰ যিটো ICC টেষ্ট ৰেংকিং আছিলে ইয়াতে কোনগৰাকী বেটছমেনে 1 নম্বৰ স্থানত আছে বুলি ক'লে মাইক হুছেই 1 নম্বৰ স্থানত আছিলে ইয়াৰ পিছত হোৱেৰ ৱাজ দ্য 4000 ইয়াৰ্ছ অল্ড পিৰামিড ফাউণ্ড ৰিচেণ্টলি পিৰামিড বুলি ক'লে নিশ্চয় গমেই পাইছে 4000 বছৰ পুৰণি এটা পিৰামিড পুনৰ উদ্ধাৰ হৈছে সেইটো উদ্ধাৰ হৈছে পুনৰ ইজিপ্ততে সকলোবোৰ পিৰামিড আছে বুলি ক'ব পাৰোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটো হুইচ কাউণ্ট্ৰি ৰেংকছ টপ ইন জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত আটাইতকৈ উচ্চ স্থানত 1 নম্বৰ পজিশ্যনত আছে কোন নৰৱে নামৰ দেশখন 1 নম্বৰ পজিশ্যনত থাকে তাতে পুৰুষ মহিলা সমান বুলি ক'ব পাৰি তো ইয়াৰ পিছৰ প্ৰশ্নটো হু ৱাজ ৰিটেন দ্য বুক পলিটিক্স এণ্ড পলিটিক্স এ মাৰ্কছিষ্ট ৰেছপেক্টিভ পলিটিক্স এণ্ড পলিটিক্স এ মাৰ্কছিষ্ট পাৰ্চপেক্টিভ একচুৱেলি এই কিতাপখন কোনে লিখিছে ইয়াৰ লেখকগৰাকী হৈছে প্ৰকাশ কাৰাট যথেষ্ট ইম্পৰ্টেণ্ট কিতাপ এইখন আৰু সেইকাৰণে ইয়াৰ হেৰিটো মনত ৰাখিব প্ৰকাশ কাৰাটে এই কিতাপখন লিখিছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ৱৰ্ল্ড স্কোৱাছ ফেডাৰেশ্যনৰ একমাত্ৰ ভাৰতীয়গৰাকী বা প্ৰথম ভাৰতীয়গৰাকী যিয়ে ইয়াৰ প্ৰেচিডেণ্ট হৈছে তেওঁ কোন এন ৰামচন্দ্ৰন ৱৰ্ল্ড স্কোৱাছ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট হৈছে ইয়াৰ পিছত চাব হোৱাট ইজ নেৰপাটো কি বস্তু সুধিছে তো নেৰপা বুলি কওঁতে আমি এইটোৱে জানিব লাগিব এ নিউক্লিয়াৰ ইনেবল্ড ছাবমেৰিন অৰ্থাৎ নিউক্লিয়াৰ ছাবমেৰিন বুলি ক'ব পাৰোঁ নেৰপা নিউক্লিয়াৰ ছাবমেৰিন ইয়াৰ পিছতো হু ইজ দ্য নিউ ভাইচ প্ৰেচিডেণ্ট অফ ইউএছএৰ নতুন ভাইচ প্ৰেচিডেণ্ট জয় বিডেন বৰ্তমান সময়ত এওঁ হয়নে নহয় আমি ভালদৰে চাই লওঁ তো তেওঁ আগৰ আছিলে বৰ্তমান ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ ভাইচ প্ৰেচিডেণ্ট মাইক পেন্স হয় আৰু প্ৰেচিডেণ্ট কোন বুলি ক'লে নিশ্চয় জানে ডোনাল্ড ট্ৰাম্প ইয়াৰ পিছৰটো চাব যিটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ লিষ্ট ডেন্সলি পপুলেটেড অৰ্থাৎ আটাইতকৈ কম বসতিবোৰ যথেষ্ট পাতল সেইখন ৰাজ্য কোনখন আমাৰ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশত জনবসতি আটাইতকৈ পাতল ইয়াৰ পিছৰটো হুইচ ইজ দ্য অনলি কাউণ্ট্ৰি ইন চাউথ ইষ্ট এছিয়া হুইচ ইজ টোটেলি লেণ্ডলক এখন দেশ আছে চাউথ ইষ্ট এছিয়াত সেই দেশখন কোনখন সেইখন হৈছে লাওছ যদি আমি মেপত চাওঁ এই লাওছখন চাব এয়া হৈছে মেপ আৰু ইয়াতে এই সেউজীয়া ৰঙেৰে হাইলাইট কৰি থোৱাখনে হৈছে লাওছ আৰু ইফালে আমাৰ অসম তথা ভাৰতবৰ্ষখন এইখিনিত আছে আমাৰ ভাৰতবৰ্ষৰ পৰা পূব দিশত আছে এই দেশখন ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হোৱেৰ ইজ ছিকিউৰিটি প্ৰিণ্টিং প্ৰেছ ক'ত আছে আমাৰ ভাৰতবৰ্ষৰ হায়দৰাবাদত এই ছিকিউৰিটি প্ৰিণ্টিং প্ৰেছ অৱস্থিত হোৱাট ইজ দ্য ষ্ট্ৰেটছ অফ ইণ্ডিয়া ফ্ৰম নৰ্থ টু চাউথ আমাৰ ভাৰতবৰ্ষখন যদি চাওঁ তেনেহ'লে উত্তৰৰ পৰা দক্ষিণলৈ কিমান দীঘল বা কিমান কিমানখিনি প্ৰসাৰিত হৈ আছে 3200 কিলোমিটাৰ হয় উত্তৰৰ পইণ্টটোৰ পৰা দক্ষিণৰ পইণ্টলৈকে তো ইয়াৰ পিছৰটো চাব যিটো হৈছে হোৱাট ইজ এছিয়ান এণ্ড হোৱেৰ ইজ ইটছ হেডকোৱাৰ্টাৰ এছিয়ানটো কি বস্তু এছিয়ান মানে হৈছে অৰ্থাৎ ইয়াৰ ফুল ফৰ্মটো সুধিছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে জাকাৰ্টাত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত এছিয়ানৰ হেডকোৱাৰ্টাৰ অৱস্থিত ইয়াৰ পিছৰটো যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উৰিষ্যা শ্বেয়াৰ্ছ ইটছ লংগেষ্ট বৰ্ডাৰ উইথ হুইচ ষ্টেট উৰিষ্যাই ইয়াৰ আটাইতকৈ দীঘল বৰ্ডাৰ তো কোনখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰে বুলি ক'লে অন্ধ্ৰপ্ৰদেশৰ লগত আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে উৰিষ্যাই ইয়াৰ পিছৰটো হু গট দ্য কুটুব মিনাৰ ফিনিছ মানে কুটুব মিনাৰটো আৰম্ভ কৰিছিলে এজনে বনোৱা আৰু শেষ কৰিছে আন এজনে তো সেইগৰাকী কোন সেইগৰাকী হৈছে ফিৰোজ শ্বাহ তুগলকে কুটুব মিনাৰটো বনোৱা শেষ কৰিছে ইয়াৰ পিছৰটো চাব হুইচ বেদা গিভছ দ্য ফাৰ্ষ্ট ক্লাছিফিকেশ্যন অফ প্ৰাণ মানে হৈছে ৰেছপাইৰেশ্যনৰ যিটো কথা কোৱা হৈছে ইয়াৰ প্ৰথম ক্লাছিফাইড কৰিছিলে এখন ঋগে এই বেদাই তো সেই বেদখনেই হৈছে ঋগবেদা যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো
ইয়াৰ পিছত চাব আৰু যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিওত লাইক পালে যথেষ্টখিনি ভাল লাগে এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ যথেষ্ট প্ৰেৰণা পাওঁ আপোনালোকৰ পৰা হোৱাট ডু উই কল কালেকশ্যন অফ বুদ্ধাছ টিচিং বুদ্ধা মানে বুদ্ধদেৱৰ কথা কোৱা হৈছে এওঁৰ যিবিলাক টিচিং আছিলে এই টিচিংবিলাকৰ যিটো কালেকশ্যন এই কালেকশ্যনটো কি বুলি কোৱা হৈছে বুদ্ধ চৰিত্ৰ বুলি কোৱা হৈছে বুদ্ধ চৰিত্ৰ ইয়াৰ পিছৰটো হৈছে যিটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলিম প্ৰেচিডেণ্ট কোন আছিলে তেওঁ হৈছে বদৰুদ্দিন তায়াবজী বহুবাৰ এক্সামত ৰিপিট হৈছে বদৰুদ্দিন তায়াবজী ইয়াৰ পিছৰটো ছায়েন্সৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য অৰ্গেনিজিম হুইচ কজেছ মেলিগনেণ্ট মেলেৰিয়া ইন হিউমেন তো এই যিটো মেলিগনেণ্ট মেলেৰিয়া মানুহৰ শৰীৰত হয় এইটো কি কোনটো অৰ্গেনিজিমে এইটো সৃষ্টি কৰে কজ এইটো প্লাজমডিয়াম ফেলকি পেৰাম নামৰ যিটো অৰ্গেনিজিম আছে এইটোৰ কাৰণে এই মেলিগনেণ্ট মেলেৰিয়া আমাৰ শৰীৰত হয় ইয়াৰ পিছৰটো হু প্লেজ ইম্পৰ্টেণ্ট ৰোল ইন প্ৰটিন চিন্থেচিছ ইন বডি আমাৰ শৰীৰত প্ৰটিন চিন্থেচিছৰ ক্ষেত্ৰত কোনে ৰোল প্লে কৰে কোনে আটাইতকৈ বেছি কাম কৰে ৰাইবজমে আটাইতকৈ বেছি কাম কৰে এই ক্ষেত্ৰত হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য ৱৰ্ল্ড বেংকৰ প্ৰেচিডেণ্ট কোন তো এইটো নহয় বাৰু ৱৰ্ল্ড বেংকৰ প্ৰেচিডেণ্ট বৰ্তমান সলনি হৈছে বৰ্তমান ৱৰ্ল্ড বেংকৰ যিটো চিট সেইটো ভেকেণ্ট হৈ আছে কিন্তু ইয়াৰ যিগৰাকী চিফ ইকনমিষ্ট তেওঁ হৈছে পেনি গোল্ডবাৰ্গ তো ইয়াতে চাব ৱৰ্ল্ড বেংকৰ বিষয়ে মই আপোনালোকক দুটামান তথ্য দিওঁ ইয়াতে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি এক্সামত প্ৰায় প্ৰশ্ন আহে ৱাশ্বিংটন ডিচিত ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ আছে 189খন দেশ ইয়াৰ পাৰ্টিচিপেণ্ট আৰু ইয়াৰ লগতে ফৰ্মেশ্যন ডেটো যথেষ্ট ইম্পৰ্টেণ্ট কেতিয়া ৱৰ্ল্ড বেংক গঠন হৈছিলে 1945 চনত আৰম্ভ হৈছিল এই স্থাপন হৈছিলে জুলাই মাহৰ 1945 ইয়াৰ মটটো হৈছে ৱৰ্কিং ফৰ এ ৱৰ্ল্ড ফ্ৰী অফ পভাৰ্টি ইয়াৰ পিছৰ প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট ইন হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট দ্য প্ৰিচাইডিং অফিচাৰ ইজ নট এ মেম্বাৰ অফ দ্য হাউচ কোনটো হাউচৰ ক্ষেত্ৰত কোনটো সদনৰ ক্ষেত্ৰত যিগৰাকী প্ৰিচাইডিং অফিচাৰ থাকে সেই সদনৰ এগৰাকী মেম্বাৰ নহয় প্ৰকৃততে ৰাজ্যসভাৰ ক্ষেত্ৰত এইটো হয় হু ৱাজ দ্য কাউৰ্ট পয়েট অফ সমুদ্ৰগুপ্তৰ কাউৰ্ট পয়েট কোন আছিলে হৰিসেন আছিলে সমুদ্ৰগুপ্তৰ কাউৰ্ট পয়েট ইয়াৰ পিছতে যাব হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলিম প্ৰেচিডেণ্টৰ কথা ইতিমধ্যে ক'লোঁ আৰু প্ৰথমগৰাকী ফিমেল প্ৰেচিডেণ্ট বুলি ক'লে সৰোজনী নাইডু আছিলে প্ৰথমগৰাকী ফিমেল প্ৰেচিডেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ইয়াৰ পিছতো হু ৱাজ একম্পেনিং ভগত সিং হোৱাইল থ্ৰয়িং এ বম্ব এট দ্য চেণ্ট্ৰেল লেজিছলেচাৰ এট নিউ দিল্লীৰ চেণ্ট্ৰেল লেজিছলেচাৰত যেতিয়া ভগত সিঙে বম্ব পেলাইছিলে লগত কোন গৈছিলে ভগত সিঙৰ লগত ভাটুকেশ্বৰ দত্ত ভগত সিঙৰ লগত গৈছিলে ইয়াৰ পিছৰ প্ৰশ্নটো চাব হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বদেশ বান্ধৱ সমিতি কোনে ফাউণ্ড কৰিছিলে অশ্বিনী কুমাৰ দত্তই এই স্বদেশ বান্ধৱ সমিতি স্থাপন কৰিছিলে ইয়াৰ পিছত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিজিড অৰ ফ্লেক্সিবল আমাৰ সংবিধানখন ৰিজিড নে ফ্লেক্সিবল অৰ্থাৎ সলনি কৰাৰ ক্ষেত্ৰত যথেষ্ট কঠিনতা আহে নে সোনকালে সলনি কৰিব পাৰে বথ পাৰ্চিয়েলি অৰ্থাৎ ৰিজিডো হয় আৰু ফ্লেক্সিবলো হয় ইয়াৰ পিছতো হোৱাট ইজ দ্য ৰিজন ডেট সুন্দৰবনছ ৱেৰ ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ সুন্দৰবন ডেল্টাৰ কথা নিশ্চয় জানে এই প্লেচটো কি কাৰণত ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্বৰ ঐতিহ্যপূৰ্ণ স্থান হিচাপে নিৰ্ণিত কৰা হৈছে বা চিহ্নিত কৰা হৈছে বিকজ অফ মেনগ্ৰোভ ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি তথা মেনগ্ৰোভ ফৰেষ্ট যিহেতু ইয়াতে আছে সেইকাৰণে ইয়াক বিশ্ব ঐতিহ্যপূৰ্ণ স্থানৰ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হু ৱাজ দ্য মোগল এম্পেৰৰ ফ্ৰম হোম ইষ্ট ইণ্ডিয়া কোম্পানী ছিকিউৰ্ড দিৱানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোনগৰাকী মোগল এম্পেৰৰ পৰা এই দিৱানীটো ছিকিউৰ কৰিছিলে বা পাইছিলে শ্বাহ আলম দ্বিতীয়ৰ পৰা পাইছিলে এই দিৱানী আৰু আজিৰ লাষ্ট প্ৰশ্ন হ'ব এইটো হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল এট দ্য টাইম অফ চেপই মিউটিনিৰ সময়ত কোন আছিলে গভৰ্ণৰ জেনেৰেল আমাৰ ভাৰতবৰ্ষৰ লৰ্ড কেনিং সেই সময়ৰ গভৰ্ণৰ জেনেৰেল আছিলে তো আজি 2 নম্বৰ খণ্ডটোত এইকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ল যদি আপোনালোকে ইয়াতে কিবা ভুল পাইছে তেনেহ'লে কমেণ্ট কৰি সেইটো জনাব আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ